নমস্কাৰ, চাওক গাহৰি পোৱালি আমাৰ ফাৰ্মত নতুনকৈ এইজনী আৰম্ভণি ফাৰ্ষ্ট 9টা পোৱালি দিছে চাওক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক নিশ্চয় ভালে আছে আৰু মোৰো ভালেই বৰ্তমান। আজি দেখুৱাম এইখন গাহৰি ফাৰ্ম, যোনখন আমাৰ গাহৰি ফাৰ্মখন আপোনাৰ পোৱালি হৈছে। চাওক পোৱালিখিনি কেনেদৰে কি কৰা হৈছে, কেনেদৰে ৰখা হৈছে চাওক। চাওক মোৰ এই ভিডিঅ'টো আৰু পোৱালিকেইটা চাওক, মৰম লগা পোৱালি, ভাল পোৱালি আৰু 9টা পোৱালি দিছে আৰু গাখীৰ খাবলৈ কেনেদৰে উৎপাত কৰিছে চাওক। বৌয়ে কেনেদৰে গাখীৰ খুৱাই আছে গাহৰি পোৱালিকেইটাক চাওক। এজনী প্ৰথম আৰু এজনী আছে, হয় কাইলৈ বা পৰহিলে পোৱালি হ'ব। মই দেখুৱাম নেক্সট ভিডিঅ'টোত। চাওক এইটো ভিডিঅ'। পোৱালিকেইটাৰ দাঁতকেইটা পিছদিনা কাটি দিয়া হয়, যিহেতু ইহঁতে পোৱালিকেইটা ইটোক কামুৰি হয়, কাণত কামুৰে, নহয় নেগুৰত কামুৰি দিয়ে আৰু তেজ ওলায়, সেইকাৰণে দাঁতকেইটা কাটি দিয়া হৈছে। আৰু মাকজনীয়ে অলপ কষ্ট পায়, গাখীৰ খাওঁতে অলপ কষ্ট পায়, সেইকাৰণে দাঁতকেইটা কাটি দিয়া হৈছে চাওক। ইয়াত আপোনাৰ গাহৰি পোৱালিকেইটাক পিছদিনা আপোনাৰ বেজী দিয়া হৈছে। কিহৰ কাৰণে? এহঁতক আইৰণ বেজী দিছে, যিহেতু মাকৰ গাখীৰত আইৰণ নাই, ঠিক তেনেদৰে সেইকাৰণে আইৰণ বেজীকেইটা দিয়া হৈছে গাহৰি পোৱালিকেইটাক। কেনেদৰে চাওক, আপোনালোকেও দিব পাৰিব পিছলৈ। এয়া মোৰ বৌয়ে ট্ৰেইনিং কৰি আহিছে, সেইকাৰণে গাহৰি পোৱালিকেইটাক ধুনীয়াকৈ বেজী দি আছে। আপোনালোকে চাওক ভিডিঅ'টো শেষলৈকে, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো টিপি দিব, আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ মই আগবঢ়াই লৈ গৈ থাকিম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'কেইটা চাই ভাল পাব। বন্ধুসকল, আৰু এটা ইম্পৰ্টেণ্ট কথা আছে, যিহেতু আপোনালোকে আইৰণ বেজী বা ভেকচিন দিলে আপোনালোকে হয় নহয় ৰাতিপুৱা সোনকালে দিব, নহ'লে ইভিনিং বা আবেলি সন্ধিয়া আপোনালোকে দিব পাৰিব ভেকচিনটো। দুপৰীয়া দিলে সিহঁতৰ অলপ প্ৰব্লেম হ'ব, সেইকাৰণে ৰাতিপুৱা বা ইভিনিং দিব। নমস্কাৰ। আৰু বহুতে কৈ আছে ভিডিঅ' বনোৱা নাই তুমি, বহুত দিন হ'ল গাহৰি ভিডিঅ' বাকী অন্য কিবা কিবি ভিডিঅ' পঠোৱা নাই। একচুৱেলি হয়, মই নাছিলোঁ আৰু কিছুমান কামৰ কাৰণে মই বনাব পৰা নাই ভিডিঅ'। চাওক মোৰ এই ভিডিঅ'টো, আৰু গাহৰি পোৱালিৰ কাৰণে বহুতে ফোন কৰি আছে, আৰু লাগিলে যোগাযোগ কৰিব। ফেব্ৰুৱাৰী মাহত গাহৰি পোৱালি পাই যাব, জনাব মোক। গাহৰি ভিডিঅ' এইটো ছেকেণ্ডটো ভিডিঅ', আৰু নেক্সট ভিডিঅ' অতি সোনকালে পাব গাহৰি। আৰু পোৱালিখিনি ঠাণ্ডা পাব বুলি আমি এটা 200ৰ বাল্ব লগাই থৈছোঁ, যাতে ঠাণ্ডাটো কমাই পায়। আৰু খেৰবোৰ 2 দিন বা 3 দিনৰ আগত আপোনালোকে ৰ'দাব আৰু খেৰবোৰ স্প্ৰে' কৰিব, আনি দিব। পাৰিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো টিপি দিব। যিহেতু আপোনালোকে শ্বেয়াৰ কৰিলে বহুতে পাব মোৰ ভিডিঅ'টো, আৰু তেনেদৰে ফাৰ্ম কৰক, লাভৱান হওক।